এই গাইস বর্তমান বাজিছে গধূলি 5টা বাজিছে। তো আমি ইয়াত দেখিছে আমার এই কথা চিমটু এটা এই দ্বিতীয় এই 3টে 4টে আর 5টা। আমি বর্তমান আটগাঁৱৰ লহাতৰা নদী এইটো জাগা নদী মানে ৰাতি হোৱা অলপ হৈছে এইটো নদী দেখা পাইছে তাতে নদী এতিয়া পানীও কাছে আছো। আমি মানে ইয়াত জাবন কাটিব আছো বিয়াৰ কাৰণে ঘৰৰ মানে বাহিৰতে বিয়া আছে আমাৰ গাঁৱৰে জাবন কাটি দেখুৱাই দিছো জাবনে যাওক জাবন সব গাই জাবন আমাৰ চিমটু আহি গৈছে জাবন মানে জাবন কাটিয়ে ওপৰত দেখুৱাই দিছো মই জাবন ইয়াত জাবন এইবিলাক কাটিব লগা আছে তালৈকে গৈছিলো কিন্তু তাতে নাপালো। ইয়াত মানে জাবন বেছিকে আছে এভেইলেবল আছে এই ইয়াত মানে আৰু বোকাও আছে অলপ অলপ গাইছ দেখা পাইছে এই জাবন চাওক এই চাওক গোটাই মানে আমাৰ জাবন কাটাত লাগি আছে। আৰু ইয়াৰ পিছত গৈ আমি বিয়াস্থলীত জাবনেৰে মণ্ডপটো আমি সাজিম সেইটো আপোনালোকে পাব মানে চাই থাকিব এই চেনেলটোতে। বলক আমি এতিয়া কামখিনি কৰি লওঁ ভিডিঅ'টো পিছত বনাম। ফাইনেলি গাইছ মানে আমি জাবন কাটি বিয়াস্থলীলৈকে আহি পালোঁ আৰু এতিয়া মানে আমি মণ্ডপটো বনাম একবাৰ মানে মণ্ডপটো আমাৰ দেখুৱাই দিছোঁ চাওক। এই আমাৰ ডিজাইনাৰ আছে কাষত কৃষ্ণ ডেকা বাকী মই একবাৰ দেখুৱাই দিছোঁ কিবা ক'ব দুই এষাৰ কৈ দিয়ক আপুনি। আৰু গাইছ ফাইনেলি 4 ঘণ্টাৰ মূৰত আমাৰ মণ্ডপ বনোৱা কমপ্লিট হৈ গ'ল। তো মণ্ডপটো মই আপোনাক দেখুৱাই আছোঁ। তো এয়া চাওক মণ্ডপৰ ডিজাইনাৰ আমাৰ কাষত আছে। তো মই মণ্ডপটো আপোনাক দেখুৱাই দিছোঁ এবাৰ ধুনীয়া লগা হৈছে গাইছ হৈ গ'ল 4 ঘণ্টা লাগিছে। আৰু গাইছ ভইচ অভাৰ কৰিব লগা হৈছে দিয়ক মানে বক্সৰ হাতত একো শুনাই নাপায় সেইকাৰণে। আৰু গাইছ মণ্ডপটো গোটেইখিনি কমপ্লিট হ'ল দিয়ক আৰু এতিয়া বাজিছে প্ৰায় 1:30মান বাজিছে আৰু মানে ভিডিঅ' নবনাওঁ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু।